নমস্কাৰ মৰমৰ অকণিহঁত, আশা কৰোঁ তোমালোক আটাইয়ে ভালে আছা। মই তোমালোকলৈ আন এটি নতুন ভিডিঅ' লৈ আহিছোঁ। আজিৰ এই ভিডিঅ'টিত তোমালোকে গণনা কৰিবলৈ শিকিবা। তোমালোকে হিচাপ কৰি মুঠ কেইটা আছে ক'ব লাগে। আহাচোন এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। অকণিহঁত, তোমালোকে যেতিয়া হিচাপ কৰিবা তেতিয়া তোমালোকে ভিডিঅ'টো ৰখাই ল'বা, তাৰ পাছত হিচাপ কৰিবা। মইনাহঁত, তোমালোকে চোৱাচোন, বাওঁফালে আমাক কিছুমান চিত্ৰ দিয়া আছে নহয়নে, আৰু সোঁফালে খালী বাকচ। প্ৰথমতে তোমালোকে ইয়াত থকা চিত্ৰকেইটা ফলি বা বহীত আঁকি ল'বা, তাৰ পাছত তোমালোকে হিচাপ কৰিবা। হিচাপ কৰি কেইটা পালা কাষৰ বাকচত লিখিবা। এতিয়া তোমালোকে এই পৃষ্ঠাখনলৈ মন কৰাচোন, কি দেখিছা বাৰু? প্ৰথম চিত্ৰটোত কি দিয়া আছে? এজোপা গছ। সেইকাৰণে আমি কাষৰ বাকচত 1 লিখিম। ঠিক সেইদৰে তোমালোকে পাছৰ ছবিকেইটা হিচাপ কৰিবা আৰু কাষৰ বাকচত সংখ্যাকেইটা লিখি দিবা। পাৰিবা নহয় মইনাহঁত? তোমালোকে চেষ্টা কৰিবা দেই। তোমালোকক আৰু কেইখনমান মই পৃষ্ঠা দিছোঁ, তোমালোকে এখন এখনকৈ পৃষ্ঠা তোমালোকৰ ফলি বা বহীত আঁকি ল'বা আৰু হিচাপ কৰিবা। ধন্যবাদ অকণিহঁত। এনেদৰে মই তোমালোকলৈ নতুন নতুন ভিডিঅ' প্ৰস্তুত কৰি যাম। তোমালোকে মোৰ চেনেলটো চাবলৈ নাপাহৰিবা।